আজি আপোনালোকৰ সৈতে দুটা ৰেচিপি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এটা হৈছে বেঙেনা আৰু বক ফুলৰ বৰ আৰু আনটো হৈছে শেৱালি ফুলৰ সৈতে মাছৰ পেটু ভাজি। বেঙেনাৰ বৰৰ বাবে প্ৰথমতে বেঙেনাখিনি পাতলকৈ কাটি লোৱা হৈছে। বকফুলৰ বৰৰ বাবে বকফুলৰ মাজৰ ঠাৰিডাল আঁতৰাই লোৱা হ'ল। পিছত বকফুলখিনি ভালদৰে পৰিষ্কাৰকৈ ধুই লোৱা হ'ল। এতিয়া বৰখিনি বনাবৰ বাবে একাপ বেচনৰ সৈতে অলপ হালধি গুড়ি, সোৱাদ অনুযায়ী নিমখ অকণমান দি পানীৰে পেষ্টখিনি ঘুলি লোৱা হ'ল। কেৰাহীত তেলখিনি গৰম হোৱাৰ পিছত এখন এখনকৈ বেঙেনা পেষ্টত ডুবাই লৈ তেলত এৰি দিয়া হ'ল। বৰকেইখন ভালকৈ ভাজিবলৈ দি এনেকৈ লুটিয়াই দিয়া হ'ল যাতে তলত লাগি নধৰে। এইদৰে বেঙেনাখিনি ৰঙচুৱাকৈ ভাজিবলৈ দিয়া হ'ল। ৰঙচুৱাকৈ ভজাৰ পিছত বেঙেনাখিনি তেলৰ পৰা নমাই থৈ দিয়া হ'ল। এতিয়া সেই গৰম তেলতে বকফুলখিনি পেষ্টত ডুবিয়াই এটা এটাকৈ ভাজিবলৈ দিয়া হ'ল। শেষত গোটেইখিনি বৰ ভাজি লোৱাৰ পিছত আপোনালোকে গৰম গৰমে ভাতৰ লগত বা চাহৰ সৈতেও পৰিৱেশন কৰিব পাৰে। এতিয়া আপোনালোকৰ সৈতে মই দ্বিতীয় এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এতিয়া মাছৰ পেটু ভাজিবৰ বাবে পেটুখিনি পৰিষ্কাৰ পানীৰে ধুই কেৰাহীত তেল গৰম হ'বলৈ দিয়াৰ পিছত পেটুখিনি তাত ৰঙচুৱাকৈ ভাজিবলৈ দিয়া হ'ল। এতিয়া কাটি লোৱা পিঁয়াজ, জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ আৰু অলপমান হালধি গুড়ি দি লৰাই দিয়া হ'ল। এইদৰে পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত তাত শেৱালি ফুলখিনি ঢালি দি ৰঙচুৱাকৈ ভাজিবলৈ দিয়া হ'ল। যিহেতু শেৱালি ফুলখিনি খাবলৈ তিতা হয়, বহুতে খাবলৈ টান পায়, কিন্তু এনেদৰে মাছৰ পেটুৰ লগত শেৱালি ফুল ভাজিলে খাবলৈ বৰ সোৱাদযুক্ত হয় আৰু শেৱালি ফুলৰ তিতাখিনিও কমি যায়। এইদৰে শেৱালি ফুলৰ সৈতে মাছৰ পেটু ভাজিখিনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।